হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি বহুত দিনৰ মূৰত এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ, আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব মই কিনো বনাইছোঁ, কেনেকৈ বনাইছোঁ, সকলোখিনি গম পাব। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আলুখিনি প্ৰথমতে বইল কৰি ল'ব লাগিব। আলু মই 3টা বইল কৰি লৈছোঁ। আজি মই জাতিলাও চব্জি বনাবলৈ লৈছোঁ আৰু জাতিলাও চব্জিখন মই অলপ বেলেগ ধৰণে বনাম আৰু আপোনালোকক মই সকলোখিনি দেখাম। আৰু আপোনালোকে যদি বনাই খাব বিচাৰে তেনেহ'লে মই বনোৱাৰ দৰে বনাব পাৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেনেকৈনো বনাইছোঁ, কি কি বস্তু ইয়াৰ লগত এড কৰিছোঁ, সকলোখিনি আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই জাতিলাওটোৰ তলৰ অংশটো লৈছোঁ, অলপ সৰু অংশটো লৈছোঁ। যিহেতু আমাৰ ঘৰত মানুহ কম, সেইটো কাৰণে মই সৰু অংশটো লৈছোঁ। আৰু জাতিলাওটোৰ বাকলিখিনি এনেকৈ পাতল পাতলকৈ গুচাই ল'ব লাগিব। এতিয়া বাকলিখিনি গুচাই মেলি হৈ গ'ল। মই জাতিলাওটো এনেকৈ দুফাল কৰিম আৰু কেনেকৈ কাটিছোঁ আপোনালোকে সেইটো চাই থাকিব। পাতল পাতলকৈ স্লাইচ কৰিছোঁ, পাতল পাতলকৈ। পাতলকৈ স্লাইচ কৰিব লাগিব, ডাঠকৈ নহয়। কাটি মেলি হৈ গ'ল ধুনীয়াকৈ। আৰু ইয়াত মই এতিয়া হালধি অলপ সানি ল'ব লাগিব, হালধি অকণমান দিব লাগিব। আৰু হালধি দিয়াৰ পাছত নিমখ অকণমান দিব লাগিব। নিমখ দি এনেকৈ অলপ সানি দিব লাগিব। হালধিটো অলপ কম পৰিমাণে দিব লাগে, বেছিকৈ দিব নালাগে। বেছিকৈ দিলে বেয়া হয়, অলপ কমকৈ দিব লাগে। মই এতিয়া দি ল'লোঁ। আৰু এয়া বইল কৰি থোৱা আলুকেইটা, আৰু আলুকেইটা মই এনেকৈ ৰুকনি এখনত ৰুকি লৈছোঁ। এয়া ৰুকনিত ৰুকি লৈছোঁ ধুনীয়াকৈ। প্ৰথমতে জাতিলাওটো এনেকৈ ফ্ৰাই কৰি ল'ব লাগিব। আমি মাছ যেনেকৈ ফ্ৰাই কৰোঁ তেনেকৈ ফ্ৰাই কৰিব লাগিব। একেবাৰে সম্পূৰ্ণকৈ সিজাকৈ ফ্ৰাই কৰিব লাগিব, হাফ ফ্ৰাই কৰিলে নহ'ব। মই সম্পূৰ্ণকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এনেকৈ ফ্ৰাই কৰি ল'লে খাবলৈ খুব সোৱাদ হয়। আৰু আলুটোতো বইল কৰি লৈছোঁৱেই, আৰু আলু বইল কৰি লোৱাৰ পাছত আৰু বনাম, আৰু খুব ধুনীয়া হয় এনেকৈ বনাই খাবলৈ। আমি জাতিলাও সকলোৱে বনাই খাওঁৱেই, এটা আলু জাতিলাওৰ লগত বনাই খাওঁ। তথাপি মই অলপ বেলেগ ধৰণে বনাইছোঁ, আৰু সদায় একেধৰণে খাই ভাল নালাগে, সেইটো কাৰণে মই অলপ বেলেগভাৱে মই বনাইছোঁ। আৰু আপোনালোকেও এনেকৈ বনাই খাবলৈ ট্ৰাই কৰিব। এয়া খুব ধুনীয়াকৈ মই ফ্ৰাই কৰিছোঁ। দি দিছোঁ চব্জি মছলা, জিৰা পাউডাৰ, আৰু ইয়াত ৰেড চিলি অলপ দি দিছোঁ। আৰু কালাৰটো ধুনীয়া হ'বৰ কাৰণে ৰেড চিলি এনেকৈ ভাজি থাকিব লাগিব অলপ দেৰি। আৰু এৰিছিলা নৰসিংহ পাত দিছোঁ। এইখিনি এতিয়া হৈ গৈছে, আৰু এতিয়া মই আলুখিনি দি দিম। আলুখিনি দি দিছোঁ। হালধি অকণমান দি দিলোঁ। আৰু এতিয়া সোৱাদ অনুযায়ী নিমখ দিব লাগিব। আৰু মই গ্ৰেভি কৰিম, সেইটো কাৰণে অকণমান সৰহকৈ দিছোঁ, পানী দিছোঁ। আৰু আপোনালোকৰ মানুহৰ অনুযায়ী পানী দিব। মই আমাৰ মানুহবোৰকে কম, সেইটো কাৰণে এগিলাচ পানী দিছোঁ। আৰু এতিয়া এয়া ফ্ৰাই কৰি থোৱা জাতিলাওখিনি এড কৰি দিম। এয়া জাতিলাওখিনি এড কৰি দিলোঁ। চব্জিখিনি ৰেডি হৈ গ'ল, আৰু এইখিনি খুব ধুনীয়া হৈছে। এয়া চব্জি ৰেডি হৈ গ'ল খুব ধুনীয়াকৈ। আৰু আজি আপোনালোকক মই যিমানখিনি পাৰিলোঁ, যেনেকৈ পাৰিলোঁ দেখালোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে বুলি মই আশা কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ
কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ।